হেল্ল' গাইজ, মোৰ এটা শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এইফালে মই পাতত দিয়া মাছ খাব বৰ মন গৈ আছিলে, সেইকাৰণে বজাৰৰ পৰা সৰু সৰু মাছ কিনি লৈ আনিলোঁ। মাছখিনি ধুই দিয়ে এইফালে কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, হালধি, অকণমান সৰিয়হৰ পেষ্ট, কেঁচা তেল দি পেলাই ধুনীয়াকৈ মাছখিনি মিহলাই ল'লোঁ। এইফালে মই হালধি পাত কাটি আনিলোঁ, হালধি পাততে দিম বুলি ভাবিলোঁ। কলপাতত দিলেও হয়, কিন্তু হালধি পাতত দিলে টেষ্টটো বেছি ভাল হয় আৰু। এইফালে মই গেছত লোহাৰ কেৰাহী বহাই দিলোঁ, টোপোলাটো এনেকৈ কেৰাহীত দি দিলোঁ। এতিয়া মই ঢাকি দিম। আচলতে জুইত দিব লাগে, কিন্তু জুই সুবিধা আছে বাৰু, কিন্তু মানে এতিয়া জুই ধৰি দিয়া মানুহ নাই, সেইকাৰণে মই গেছতে দি দিলোঁ এনেকুৱা। তাকে এতিয়া টোপোলাটো মই এবাৰ দুবাৰ ওলটাই দিলোঁ। ওলটাই দিয়াৰ পিছত এয়া মোৰ ফাইনেলি পাতত দিয়া মাছ হৈ গ'ল। টোপোলাটো মই খুলি চাম কেনেকুৱা হৈছে, আৰু গোন্ধটো পাই এনেকুৱা লাগিছে নে খাওঁ খাই লাগিছে আৰু ৰ'ব টাইম নাই আৰু। সেই দেখিছেনে কি ধুনীয়া মানে কালাৰো এটা আহিছে, আৰু মানে গোন্ধটো বহুত ধুনীয়া আহিছে। আজি ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়ালৈ বাই।